আজি গৰু বিহু ৰাতিপুৱাই প্ৰায় 8টামান বজাত উঠিলোঁ গৰুকেইটা গা ধুৱাওঁগৈ বুলি আহিলোঁ বাহিৰলৈ তাৰপিছতে গম পাইছোঁ দেউতাই বোলে ৰাতিপুৱা 6টা বজাতেই গৰুকেইটা গা চা ধুৱাই মেলি পথাৰলৈ এৰিয়েই দিলে কিনো কওঁ আৰু দেউতাই মানে বুজি নাপায় ঘৰত যে এটা ইউটিউবাৰ আছে এতিয়া চাহ পিঠা খাই মাহ হালধি পিচি আছোঁ ধুনীয়াকৈ মাহ হালধিৰে গাটো ধুই মেলি বৰ্তা বৰমাহঁতৰ লগতে সেৱা এটা কৰিলোঁ এতিয়া গাঁওখন অলপ চৰি আহোঁগৈ কিনো চলি আছে গাঁওখনত খবৰ এটা লৈ আহোঁগৈ অলৌ তলৌকৈ গাঁওখন ইমূৰৰ পৰা সিমূৰলৈকে ঘূৰিলোঁ এতিয়া ভকত এজনৰ ঘৰত সোমাইছোঁ বিহুটো খাই যাওঁ দৈ চিৰা এবাটি ধুনীয়াকৈ উলিয়াই দিছে কি সুন্দৰ দৈ খাই পেলাই পুৰা পেট ফুল লাহেকৈ ঘৰ সোমালোঁ ঘৰত অলপ টাইম জিৰণি লৈ আকৌ ওলালোঁ বৰমাহঁতৰ ঘৰলৈ ভাত খোৱাৰ নিমন্ত্ৰণ আছে তাৰ লগতে হুঁচৰি মৰাৰো প্লেন আছে যিহে মাৰ কাপোৰৰ জাপ এই জাপৰ মাজৰ পৰা এখন চুৰিয়া উলিয়াই দিওঁতে আধা ঘণ্টা লাগিছে বাদ দিয়ক সেইবিলাক কথা ভাতৰ লগত আছে আপোনাৰ খাচী মাংস 101বিধ শাক আৰু আমলৈ টোপ কি সোৱাদ এতিয়াও মোৰ জিভাত লাগি আছে এতিয়া ধুতি চুৰিয়া পিন্ধি ময়ো যাওঁ হুঁচৰি গাবলৈ আজিলৈ আহোঁ বাই বাই